बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारिया उदालगुरि जिल्लानि माजबादाव गंनै बर' बिजोंनि गुदि फरायसालि आरो मडेल खिखरसालि बेखेवो। बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारिया बाहादुर आदर्श गामिनि बाथाबारियाव बर' बिजोंनि गुदि फरायसालि, लामाबारि हादानगुरियाव थानाय बर' बिजोंनि गुदि फरायसालि आरो बाथौ मन्दिराव गोदानै लुफुंनाय मडेल खिखरसालिखौ बेखेवना होयो। गंनै फरायसालि आरो मडेल खिखरसालि बेखेवनानै मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारिया बुङोदि बिटिसिआव 17 बोसोर बिपिएफ सोरखार दंमोनब्लाबो माजबाद ओनसोलनि हाग्रा गामिफोराव जौगानायनि खामानि मावाखैमोन। जेब्ला बिटिआरनि इउपिपिएल सोरखारा गोहोआव फैदों अब्ला माजबादनि हाग्रा ओनसोलनि गामिनि सुबुंफोरनि जौगानाय मोखां नुनो मोनो होनना मावफुं सोद्रोमाया बुंथियो। दिनैनि हाबाफारियाव इन्जिनियार टंकेश्वर हाजरिका, इउपिपिएल दोलोनि सिडब्लिउसि रिमिस लिन्डा, दीपक बराल, माजबाद ब्लकनि आफादगिरि एफुंला बसुमतारी, आजिरा मोननाय फोरोंगिरि रामकरन सना, हेमेन हायनारि, कृष्ण नार्जारी, बिसिडिसिनि मासिगिरि सन्जय बर' आरो गुबुन गोबां सुबुंफोरा बाहागो लादोंमोन। আজি বিশেষকৈ ৫ নং সমষ্টিৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। ৫ নং সমষ্টি এৰিয়াৰ ভিতৰত আজি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা 2খন প্ৰাইমেৰী স্কুলৰ ঘৰ মুকলি কৰা হ'ল। এখন হ'ল আমাৰ হাদানগুৰি প্ৰাথমিক বিদ্যালয় আৰু আনখন হৈছে বাটাবাৰী প্ৰাথমিক বিদ্যালয়। 2020 চনত যেতিয়া মই এইখন গাঁও যদিও ৫ নং চেৰফাং এৰিয়াৰ ভিতৰত, কিন্তু ভোটাৰ হিচাপে এইখন গাঁৱৰ ৰাইজ ভৈৰৱকুণ্ড সমষ্টিত ভোট দিয়ে আৰু সেইকাৰণে ইয়াত ইলেকশ্যন কেম্পেইনৰ কাৰণে যেতিয়া আহিছিলোঁ আমাৰ এইখন স্কুলত মই মিটিং কৰিছিলোঁ। স্কুল বেৰ চেৰ নাই, টিং মাত্ৰ আছিল, বৰষুণ ভিজি সেইদিনা মিটিং কৰি গৈছিলোঁ আৰু সেইদিনাখনে মই ৰাইজক কৈছিলোঁ যে যদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ তেতিয়া এইখন বিদ্যালয় বেলেগ বেলেগ কাম বাদ দি হ'লে এইখন বিদ্যালয় আগতে নিৰ্মাণ কৰিম। তাৰপিছত সেইমতে ৰাইজে আশীৰ্বাদ কৰিলে, আমি চৰকাৰ গঠন কৰিলোঁ। চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই মই এইখন বিদ্যালয়ৰ কাৰণে বিভিন্ন পুঁজিত আঁচনিটো অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ফাণ্ড কেতিয়াবা লিষ্ট অন্তৰ্ভুক্ত হ'লেও ফাণ্ড শ্বৰ্ট হোৱাৰ কাৰণে আকৌ কাটা যায়। এনেকৈ 2021, 2022, 2023লৈকে ৰৈ গ'ল। তাৰপিছত 2024 চনত এইখন আমাৰ লিষ্টত অন্তৰ্ভুক্ত হ'ল আৰু চেংচন হ'ল আৰু সেইমতে কাম আৰম্ভ কৰিলে আৰু ইয়াত বিশেষকৈ আমাৰ নিৰ্মাণ কাৰ্যত হেমেন মছাৰী ডাঙৰীয়াই দায়িত্ব লৈছে আৰু তেওঁ 2.5 মাহৰ ভিতৰতে এইখন বিল্ডিং কমপ্লিট কৰি উলিয়াইছে। আনখন হ'ল বটাবাৰী প্ৰাথমিক বিদ্যালয়, সেইখন আজি আমি মুকলি কৰিলোঁ। 2022 চনত জাষ্ট এনেই মাজবাদ এৰিয়াৰ গাঁওবিলাক ৰিজাৰ্ভ এৰিয়াৰ ৰাস্তাবিলাক কেনেকৈ তাক চাবলৈ আহিছিলোঁ। চাব হয়তো দেখিছোঁ তাত স্কুল ভঙা চিঙা, তাৰপিছত বেৰা নাই। সেইদিনা স্কুল আছিল নে, ক্লাছ আছিল নে নাজানো, কিন্তু ছাত্ৰ ছাত্ৰীসকল তাত বাহিৰত খেলি আছিল। স্কুলত কিবা শিক্ষক সেইদিনা নাছিল আৰু তাৰপিছত মই সুধি পুছি গম পালোঁ এইখন বটাবাৰী স্কুল হয়, চৰকাৰী হোৱা নাই আৰু শিক্ষক আছে কিন্তু সেইদিনা নাছিল। গাঁৱৰ এজন লগ পাই তেওঁলোকক সুধিলোঁ গোটেই কথাখিনি। তাৰপিছত তেওঁলোকে কৈছে স্কুলটো বহুত পুৰণা হয়, কিন্তু ইয়াত বিল্ডিং নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী নাহে, কিন্তু ওচৰ পাজৰ প্ৰায় 3খনমান গাঁও আছে আৰু 3খন গাঁৱৰ ছাত্ৰ ছাত্ৰী যেতিয়া আহে প্ৰায় 100তকৈ বেছি হ'ব বুলি কৈছে। তাৰপিছত তেতিয়া আমি 35জনে কিমান ছাত্ৰ ছাত্ৰী পাইছিলোঁ। তাৰপিছত সেইদিনা দেখি পেলাই মই মনে এটা সিদ্ধান্ত ল'লোঁ যে এইবাৰ যদি আমি পুঁজি পাওঁ তেতিয়াহ'লে এইখন বিদ্যালয়ত নতুনকৈ ঘৰ নিৰ্মাণ কৰি দিয়া হ'ব আৰু সেইখন মই 2022 চনত পৰিদৰ্শন কৰি তেনেকুৱা অৱস্থাত পাইছিলোঁ। তাৰপিছত 23 চনত নতুন বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে এটা আঁচনি দিছিল, তেতিয়া সেইখিনি আকৌ থাকি গ'ল। তাৰপিছত 23 চনৰ লাষ্টৰ পিনে এইটো চেংচন হ'ল। চেংচন হোৱাৰ পিছত আমি গোটেই অফিচিয়েল প্ৰচেছ শেষ কৰোঁতে আমাৰ প্ৰায় 24ৰ লাষ্টৰ পিনে এইটো টেণ্ডাৰ চেণ্ডাৰ হ'ল আৰু সেইমতে কাম আৰম্ভ কৰিলে। ইয়াত আমাৰ নিপেন দৈমাৰী তেখেত পাহাৰপুৰ তেখেতে নিৰ্মাণ দায়িত্ব লয় আৰু তেওঁ 2.5 মাহৰ ভিতৰত এইখন নিৰ্মাণ কমপ্লিট কৰিছে আৰু আজি আমি মুকলিকৈ বাটাবাৰী প্ৰাইমাৰী স্কুলৰ নতুন ঘৰ আৰু হাদানগুৰি প্ৰাইমাৰী স্কুলৰ নতুন ঘৰ আজি ৰাইজক মুকলি কৰি দিলোঁ। সুখী হ'ব, কাৰণ বহু বছৰ এই 2খন বিদ্যালয় ঘৰ নথকাৰ কাৰণে ছাত্ৰ ছাত্ৰী কম আছিল। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে কষ্টত ক্লাছ কৰিব লাগিছিল, বৰষুণ আহিলে তেওঁলোক বৰষুণ ভিজি যায়
আমাৰ শিক্ষক কেইজনক খুব কষ্টৰে দুখন জীয়াই ৰাখি আছিল কাৰণ স্কুল দুখন প্ৰভিঞ্চিয়েলাইজ চৰকাৰী হোৱা নাই কিন্তু ভাগ্যটো ভাল যে আমাৰ শিক্ষকসকল টিউটৰ হিচাপে সামান্য চৰকাৰৰ পৰা দৰমহা পায় আৰু তেওঁলোকে বহু কষ্ট কৰি এই স্কুল দুখন জীয়াই ৰাখি আছিল এতিয়া চৰকাৰী হ'ল আৰু সেইকাৰণে মই আশা কৰিছোঁ অহাবাৰ পৰা অধিক ছাত্ৰ ছাত্ৰী হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হ'লে এই স্কুল খুব মজবুতভাৱে চলিব মই ধন্যবাদ দিছোঁ আমাৰ নিপেন দৈমাৰী ডাঙৰীয়া আৰু আমাৰ হেমেন নাৰ্জাৰী ডাঙৰ मोजाङै लुफुंना होबाय आरो बेनिफ्राय मा नांबावगौ जोंलाय ना जिबायदि मोननांगौ जों मोनबायानोसै दा बिथांनिसिम जों माने रोजा रोजा साबायखर आरो जोंनिफ्राय दा थांनाय सरकार 17 बोसोर सालायबाय बिपिएफआ बे समाव नोंथांमोननो जेबो होआखिसै नामा बेखौथ' मा होनबावनो दा मोनाखिसै आरो मोनाखैथ' मोनाखैनो होननांसिगोन जाहैबाय थारमाने किजानि माबा मोनसे उसुबिदानि थाखाय होआखैबो जानो हागौ जोंहाबो बै समाव माने एसे प्रमाण पत्रबो जर खममोन नालाय दा बेफोरावबो जानो हागौ दा बिथांमोनखौ जोङो माने गाज्रि मोनद्रायनो हाया दा गोदान सरकार फैनानै मोजां मावफुंनाय जाबाय थारमाने जा हा हुआबो मोजां खामानि जाबोदों माने एसेबाबो जों फरेस्ट पाट्टा मोनबाय गोदान सरकार फैनायाव औ बेथ' बेखायनो जोंहा बेनो माने खामानियाव बहुत आवगायदों आरो माने এইটো কামটো বহুত আগবাঢ়িছে কেলে মানে ফৰেষ্টৰ পৰা আমি অলপ হ'লেওতো পাৱাৰটো পাইছে বোলে ইমানটো আৰু আমি মানে যথেষ্ট পাইছোঁ আৰু এতিয়া নতুন চৰকাৰৰ পৰা মানে এইটো হৈছে এইটোৱে ধৰক আৰু নাকি थाबाय जेनेबा सारनिसिम जेनेबा गबिन्द सारनिसिम दा जों बहुतानो जेनेबा दा बेयाव बुंनो थाङोब्ला जोंहा औवानि बेरामोन दा जों जेनेबा गोबां सरकारनियाव जों दा मोजां परिबेसाव फैबाय आरो दा बिल्डिंखौ मोननो हाबाय बिल्डिं लुफुंनो हानायखौ मोजां नांबाय आरो मा होनो दा ओरैनो साबेसे एनरलमेन्टआ माबोरै एनरलमेन्टआ दा 54 दङ बर्तमान 54 मा क्लास क्लास 1 to 5 टिचार सानि स्टाफ दङ ओमफ्राय बिथांमोननि जितु पोस्ट बे दा माबायाखै जेनेबा प्रभिन्सियेल लिस्ट जादों खिन्थु जों टिउटर हिसाबै जेनेबा हामायना जेनेबा थांनाय जोङो 2021 नि फार्स्ट फेब्रुवारियाव जोङो एपइन्टमेन्ट मोननो हादों जेनेबा आसाम स्टेट गभर्नमेन्टनिफ्राय खिन्थु दा जोंहा सेलारिया गोबां खम आरो 10,800 जों गोबांबार दा सरकारजों जोङो एसे रायज्लायबाय थादों ओमफ्राय नैबे अक्ट'बरनि गेजेराव बिसोरो जोंनि समस्याखौ एसे सलुसन खालामना होगोन बुंदों आरो स्टेट गभर्नमेन्टआसो आरो जोङो गोबां बार थांनानै जोङो दिसपुरावबो बे एडुकेसन मिनिस्टार डक्टर रनज पेगु बिथांजों गोबां खेब रायज्लायबाय दा बिथाङा जेनेबा बुङो जेनेबा माखासे क्वालिफिकेसन नांगोन दा बे क्वालिफिकेसनखौ जेनेबा फुलफिल खालामनो हाब्लासो रेगुलाराव आपडेट खालामनो हागोन बे खोथाखौ बुंदों आरो दा जोंहाथ' जेनेबा बुंनो थाङोब्ला जोंहा दायो जों बे 5 बोसोरनि गेजेरावनो जोङो एडुकेसन क्वालिफिकेसनखौ जोङो क्वालिफाइड खालामना लाबाय आरो थेवबाबो बिसोरो दासिमबो मा जाहोननि थाखाय बिसोरो जोंखौ रेगुलार खालामाखै दा इसोरासो मिथिगौ आरो जों खिन्थु रायज्लायदों रायज्लायनाया खिन्थु दा CMआ नाकस खालामो जों इडुकेसनजों जोङो बहुत बार रायज्लायबाय दा बिसोर एसेबां माबाया आरो सारा दा दिनै स्पेसियेलि जिहेतु बेखौ बेखेवबाय सोरखौ स्पेसियेलि सोरखौ नोंथाङा माने साबायखर बावगोन दा मा होनबावनो जिहेतु जेनेबा जाय सरकाराव थायो दा बिथांमोनाथ' जेनेबा होखानांगोन नङा होमबा दा बिथांमोना होनायखौ बिथांमोनखौ जेनेबा साबायखर बावनाय थाबाय बिथांमोनसिम आरो बिदि